karbi anglong han bir ta ke me athe ke pat khui hin bodon ba power lifting hin lifting hin শিৱসাগৰত হোৱা ইণ্টাৰ ডিষ্ট্ৰিক্ট ডেডলিফ্ট কম্পিটিশ্যনৰ 105 কেটেগৰী ছিনিয়ৰত গ'ল্ড মেডেল পাইছোঁ। আপোনাৰ নামটো? মুক্তি শ্যাম। হৈছে ভাৰ্গৱ বসুমতাৰী। অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট ডেডলিফ্ট কম্পিটিশ্যন হৈছিল শিৱসাগৰতে। তাতে মই আণ্ডাৰ 66 কেটেগৰীতে ছিনিয়ৰতে ব্ৰঞ্জ মেডেল পাইছোঁ। এতিয়া মই এবাৰ অল আছাম ডেডলিফ্ট কম্পিটিশ্যন শিৱসাগৰতে মই চাব জুনিয়ৰ জুনিয়ৰতে গ'ল্ড মেডেল পাইছোঁ 59 কেটেগৰীতে। মোৰ নাম ৰাহুল তেৰণ। মই জুনিয়ৰ 59 কেটেগৰীতে ব্ৰঞ্জ মেডেল পাইছোঁ। মোৰ নাম তামহিদি ৰং বিপি। মই 69 ছিনিয়ৰ কেটেগৰীতে মই খেলিছোঁ আৰু গ'ল্ড মেডেল পাইছোঁ। আগৰ পৰাই কৰা নে এতিয়া? আগৰ পৰা কৰিছোঁ। তুমি কি কৈছা আৰু খেলিছা আৰু মোৰ নাম জস্মি বিপি হয়। মই 59 ছিনিয়ৰ কেটেগৰীৰ পৰা খেলিছোঁ, এবাৰ গ'ল্ড মেডেল পাইছোঁ। ক'ত খেলিছে? শিৱসাগৰতে। মোৰ নাম বাছাপি ফাংচপি। মই মাছা 69 কেটেগৰীতে খেলিছোঁ, তাৰপৰা গ'ল্ড মেডেল পাইছোঁ ফাৰ্ষ্ট টাইম। মোৰ নাম গংগোত্ৰী বৰা। মই 57 কেটেগৰীত খেলিছিলোঁ, ছিনিয়ৰ আৰু জুনিয়ৰত ছেকেণ্ড পাইছোঁ। শিৱসাগৰত খেল হৈছিলে ডেডলিফ্ট কম্পিটিশ্যন। মোৰ নাম লিণ্ডা চেখলাও। মই 76 কেজি কেটেগৰীতে জুনিয়ৰ আৰু ছিনিয়ৰতে দুটা গ'ল্ড মেডেল পাইছোঁ আৰু মোৰ 1 year হৈ গ'ল। মোৰ নাম নেহা বৰদলৈ। জুনিয়ৰতে খেলিছোঁ 43, ছেকেণ্ড পাইছোঁ। ক'ত খেলিছে? শিৱসাগৰ। আপুনি বহুত ভাল প্ৰশ্ন সুধিছে মোক। এইটো মই তেখেতে সকলো পেৰেণ্টছক এটা অনুৰোধ কৰিব ইচ্ছা আছে। এতিয়া আমি হিষ্ট্ৰী নিজে ক্ৰিয়েট নহয়, আমি ক্ৰিয়েট কৰিব লাগে হিষ্ট্ৰীটো। তো যদি আপুনি আপোনাৰ ল'ৰাৰ যদি তাৰ কেপেচিটি আছে, যদি আপোনালোকে তাক যদি যোগদান নিদিলে আপোনাৰ ল'ৰা বা ছোৱালী কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। তো তেখেতে যিটো পটেঞ্চিয়েল আছে সেই ক্ষেত্ৰত আপোনালোকে তাক সদায় ছাপোৰ্ট কৰিব লাগে। তো যদি কি জানো আমাৰ জিলাখনৰ পৰা কোনোবা চানু হ'ব পাৰে, যোনে আমাৰ দেশৰ যিটো নাম কৰি আহিছে তেনেকুৱা হ'ব পাৰে। চানু নহয়, মেৰি কম নিচিনা হ'ব পাৰে। যদি তেখেতৰ মেৰি কম বা চানু যদি পেৰেণ্টছ যদি তেখেতৰ মা দেউতা যদি ক'লে যে তহঁতে ৱেইট লিফটিং নকৰিবি বা বক্সিং নকৰিবি, আজিৰ দিনা আমি তেখেতক নেজানিলোঁ হয়। তেখেতে আমি আমাৰ যিটো এছ'চিয়েশ্যন পৰা আমি তেখেতে যিমান সকলোৱে যোনে আপোনালোকে নিউজ চেনেল চাই তেখেতে আমি অনুৰোধ কৰিম পেৰেণ্টছকেইটা যে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে যদি তেখেতে ইচ্ছা আছে স্পৰ্টৰ ক্ষেত্ৰত তেখেতে কেতিয়াও মানে আপোনালোকে ডিম'টিভেট নকৰিবি। সদায় তেখেতৰ লগত ছাপৰ্টিভ এজ এ পেৰেণ্ট আৰু এজ এ গুড ফ্ৰেণ্ড আপুনি সদায় ছাপৰ্ট কৰক। আৰু আমি যিটো পাৱাৰ লিফটিং এছ'চিয়েশ্যন অফ কাৰ্বি আংলং পৰা আমাৰ ইয়াত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাং, তাক আমি ধন্যবাদ জ্ঞাপন কৰিব আছে। তাৰপাছত লগতে আমাৰ ইয়াত EM ৰিচাৰ্ড টকবি আৰু ৰিতেশ সিংহী ছাৰ আৰু সূৰ্য ৰংফা ছাৰ, তেখেতে আমাৰ অৰ্জুন সিং তেৰণ, তেখেতে আমাৰ বহুত সহায় কৰিছে এই খেলত। আমি যিকোনো ক্ষেত্ৰত আমাৰ সহায় কৰিবলৈ তেখেতে বহুত সহায় কৰিছে। আৰু আমি এইটো যিটো এতিয়া যে খেল হৈছে শিৱসাগৰত, এইটো আমাৰ বহুত ভাল বুলি আমি ক'ব পাৰোঁ। কেলৈ আমি ইমান কষ্ট কৰা যিটো ফল পাইছোঁ আমি, যে আমি 8টা গ'ল্ড লগতে আমি চিলভাৰ পাইছোঁ আৰু ব্ৰঞ্জ পাইছোঁ, সেইটো এনে নহয়। তেখেতে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত কষ্ট কৰিছে। তো আমি আশা কৰোঁ যে ভৱিষ্যত আৰু আমি এনেকুৱা আমাৰ জিলাখনৰ নাম আমি কৰিম। আৰু অকল আমি পাৱাৰ লিফটিং ক্ষেত্ৰত নহয়, এই অহা দিনা আমাৰ জিলাখনৰ আমি ৱেইট লিফটিং যিটো বহুত মানে আমি জানো আজি যিটো ৱেইট লিফটিঙৰ পপুলাৰিটিটো, তো সেইটো ক্ষেত্ৰতো আমি এতিয়া আগবাঢ়ি লৈ যাম বুলি আমি চেষ্টা কৰিম। আৰু মোৰ আশা আছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তেখেতে এইটো ক্ষেত্ৰতো আমি আমাৰ কাৰ্বি আংলঙৰ নাম কৰিম। আচ্ছা, মোৰ নাম হাছন বে হয় আৰু মই বৰ্তমান প্ৰেছিডেণ্ট হিচাপত মানে লিড কৰি লৈ গৈছোঁ কাৰ্বি আংলং টিমত। আৰু আমি 17জন গৈছিলোঁ। তাৰ ভিতৰতে আমি 8টা গ'ল্ড আনিছোঁ, 4টা চিলভাৰ লৈ আনিছোঁ আৰু 3টা ব্ৰঞ্জ লৈ আনিছোঁ। ক'ত গৈছিলে খেলিব? শিৱসাগৰ। খেলা কিমান তাৰিখত আছিলে? 6 তাৰিখে।
একচুৱেলি 5 হয় কিন্তু মেইন ইভেণ্ট 6 তাৰিখে হৈছিলে আপোনালোকে ইয়াৰ পৰা কেতিয়া যাত্ৰা আৰম্ভ কৰিছিল 5 তাৰিখ দিনা আৰু ইয়াত আহি কেতিয়া পাইছে জাষ্ট অলপ আগত আহি পাইছোঁ 5 মিনিট মান এই প্ৰচেছটো কেতিয়াৰ পৰা আৰম্ভ হৈছে আপোনাৰ আণ্ডাৰত মানে তেখেতে আছে মেইন আমাৰ দুজন আছে মেইন ট্ৰেইন আৰু আছে আমাৰ মুক্তিশ্যাম বুলিও আছে তেখেতে যিহেতু তেখেতেতো পাৰ্টিচিপেট কৰিছে কম্পিটিশ্যনত যি কি নহওক কিন্তু আমাৰ চবৰ মানে মিলি পেলাই আমি নাই নহ'লে 6 মাহমান অলৰেডি মানে প্ৰেক্টিছ কৰিছোঁ মানে হাৰ্ড ৱৰ্ক কৰি পেলাই এইটো ৰিজাল্টটো পাইছোঁ চৰি টোটেল মেডেল হ'লেতো ৰিচিভলৈ 8টা 4টা 12 13 14 15টা আৰু আগলৈ কিবা এনেকুৱা প্লেনিং মানে অলৰেডি গ'ল্ড মেডেলছবিলাকতো ছিলেক্ট হ'ল নেশ্যনেল লেভেল যাব এতিয়া চেন্নাইত হ'ব ছেপ্টেম্বৰ মান্থত হ'ব ডেট ফিক্স হৈছে নেকি ডেট দিয়া নাই কিন্তু মান্থটো ফিক্স হৈ গৈছে